কুমগাঁও এল পি স্কুলত বিভিন্ন ৰাজনৈতিক দলৰ সদস্য কৰ্মী UPPLলৈ যোগদান কৰিছে আৰু আজি 200 সদস্য বিভিন্ন জনগোষ্ঠীৰ আদিবাসী সান্থাল আদিবাসী গোৰ্খা বড়ো আৰু অসমীয়া ভাষী তেনেকৈ বিভিন্ন জনগোষ্ঠীৰ মুঠ 200 সদস্য UPPLলৈ যোগদান কৰিছে আৰু বহুতো যোগদান কৰিব লগা আছে তেখেতসকল আহি পোৱা নাই আৰু আশা কৰোঁ আজি হয়তো আজি নহ'ব পাৰে কিন্তু কাইলৈ বা পৰহি তেওঁলোকে আকৌ যোগদান কৰিব আৰু এই যোগদানৰ জৰিয়তে ইয়াকে প্ৰমাণ হিচাপে ল'ব পাৰি যে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে UPPLক সমৰ্থন কৰিছে আৰু তেওঁলোকে ইয়াৰ যি নীতি আদৰ্শ তাৰ প্ৰতি এটা আস্থা প্ৰকাশ কৰিছে আৰু ইয়ে আমাৰ সম্বল যি সম্বলৰ ওপৰত ভিত্তি কৰি আমি অহা নিৰ্বাচনত জয়যুক্ত হ'ম আৰু বহুতো সদস্য যোগদান কৰিব ইতিমধ্যে যোগাযোগ কৰি থকা হৈছে আমি আশা কৰোঁ আৰু হয়তো 300-400 মান সদস্য তেওঁলোকে নতুনকৈ যোগদান কৰিব আমি যেহেতু নীতি আদৰ্শ বিভিন্ন জাতি জনগোষ্ঠীক সাঙুৰি শান্তি আৰু একতাৰ স্বাৰ্থলৈ কাম কৰিম আৰু এই আদৰ্শতেই বহুতো বিভিন্ন জনগোষ্ঠীৰ ৰাইজ এটা বিশ্বাসত লৈছে আমি আশা কৰোঁ অকল আমি প্ৰতিশ্ৰুতি দিয়াই নহয় আমি যি প্ৰতিশ্ৰুতি দিছোঁ সকলো জনগোষ্ঠী সাঙুৰি একেলগে সকলো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কাম কৰিম বুলি ইয়াক আমি চৰকাৰ গঠন কৰাৰ পিছত স্বৰূপকৈ ৰূপায়ণ কৰিম যাতে জনসাধাৰণৰ মাজত বিগত দিনবিলাকত যি অবিশ্বাস যি এটা সন্দেহ যি অলপ ভুল বুজাবুজি আছিলে সেইখিনি আমি নাইকিয়া কৰি সকলো জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰাৰ এটা পৰিৱেশ যাতে আহে তাৰ কাৰণে আমি কাম কৰিম আফচুৰ 6 বছৰীয়া যিটো আন্দোলন সেই সময়ত অল বড়ো ইউনিয়নৰ লগতে এটা সশস্ত্ৰ সংগ্ৰাম কৰা দল হিচাপেও কাম কৰিছিল ভলাণ্টিয়াৰ ফ'ৰ্চ আৰু যেতিয়া অল বড়ো ইউনিয়নৰ চুক্তি হৈছিল 1993 চনত তাৰপিছত BSC চুক্তি কৰি BSCৰ প্ৰেমসিং ব্ৰহ্মা আৰু চাঞ্চম কুংগুৰ বসুমতাৰীৰ নেতৃত্বত যে এটা কাউন্সিল চৰকাৰ গঠন কৰিছিল সেইখিনি সময়ত কিন্তু বহুতো ভলাণ্টিয়াৰ ফ'ৰ্চত কাম কৰা কৰ্মীসকলে সকলো সুবিধাৰ পৰা বঞ্চিত হৈছিল আৰু আজি যিসকল এক্স ভলাণ্টিয়াৰ ফ'ৰ্চৰ কৰ্মীসকল যোগদান কৰিছে তেওঁলোক সেইসকলৰ ভিতৰত যিসকল বঞ্চিত হৈ আছিলে আমাৰ এই ভৈৰৱকুণ্ড অঞ্চলত 110জন এক্স ৱৰ্কাৰ আছে আৰু তেওঁলোক আটাই বঞ্চিত সকলো চৰকাৰী সুবিধাৰ পৰা তাৰপিছত তেখেতসকলে যোৱা 15-16টা বছৰ তাৰমানে BTC চুক্তি হোৱাৰ পিছত BTC চৰকাৰৰ ওপৰত এটা আশা কৰি BTC যিসকল যি ৰাজনৈতিক দলে শাসন কৰি আহিছিল সেই ৰাজনৈতিক দলৰ নেতাসকলৰ লগত একেলগে কাম কৰিছিল তেওঁলোকক সমৰ্থন কৰিছিল তেওঁলোকৰ সেই কাম কৰিছিল কিন্তু তেওঁলোকে দেখা পাইছে যে যোৱা 17টা বছৰে এই ভলাণ্টিয়াৰ ফ'ৰ্চক যিখিনি সা সুবিধা দিব লাগিছিল সেইখিনি সা সুবিধা দিয়া নাই আৰু তেওঁলোকে যি সাহায্য বিচাৰিছিল চৰকাৰ নিয়মতে সশস্ত্ৰ সংগ্ৰাম কৰা দলসকলক চুক্তি হোৱাৰ পিছত যি ৰিহেবিলিটেশ্যন ব্যৱস্থা কৰা হৈছিল সেই ব্যৱস্থাটো তেতিয়া পোৱা নাছিলে 1993 যিটো চুক্তি সেইটোত পোৱা নাছিল তাৰ পিছৰ পৰৱৰ্তী সময়বিলাকত BTC নেতাসকলৰ পৰা সেইটো আশা কৰিছিল কিন্তু সেইখিনি আশা তেওঁলোকে পোৱা নাই আৰু সেইকাৰণে তেওঁলোকে যদিও 15টা বছৰ 3টা নিৰ্বাচন BPFক সমৰ্থন কৰি ভোট দিছিল তেনেকুৱা কৰাৰ পিছতো যেতিয়া উপেক্ষিত হ'ল সেইকাৰণে তেওঁলোকে আজি BPFৰ সমৰ্থনৰ প্ৰতি BPFৰ প্ৰতি আস্থা হেৰুৱাই আজি UPPLত যোগদান কৰিছে আৰু তেওঁলোকে আজি UPPLৰ কৰ্মী হিচাপে কাম কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমি চৰকাৰ গঠন কৰিলে যেহেতু এটা চৰকাৰৰ অধীনত ইয়াত বসতি কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সমস্যা সমাধান কৰাৰ দায়িত্ব এটা থাকে আৰু এই ভলাণ্টিয়াৰ ফ'ৰ্চ এটা সময়ত যেহেতু জাতীয় সংগঠনৰ হৈ কাম কৰিছিল আৰু তেখেতসকলেও ৰিহেবিলিটেশ্যন সুবিধা পোৱাটো উচিত আছিল আৰু সেইকাৰণে আমি এইবাৰ যদি চৰকাৰ গঠন কৰিব পাৰোঁ নিশ্চয় তেওঁলোকৰ ৰিহেবিলিটেশ্যন ব্যৱস্থা নহ'লেও আৰ্থিকভাৱে তেওঁলোকক সকাহ দিয়াৰ ব্যৱস্থা আমি চিন্তা কৰিছোঁ আৰু তেওঁলোকক আমি আমাৰ তৰফৰ পৰা যিমান পাৰোঁ তেওঁলোকৰ
জীৱিকাৰ কাৰণে এটা ৰাস্তা উলিয়াই দিয়াৰ ব্যৱস্থাখিনি আমি চিন্তা কৰিম। বিজেপি কৰ্মী বৰ্তমান শিক্ষামন্ত্ৰী পীয়ুষ হাজৰিকা BTC অঞ্চলত থকা বিজেপিৰ স্থিতি কি সেই বিষয়ে একো নাজানে। সেইকাৰণে তেখেতৰ কিবা যদি বিজেপিৰ হৈ কিবা এটা কৰিব পাৰিব বুলি যদি আস্থা প্ৰকাশ কৰি বক্তব্য ৰাখিছে সেইটো অৰ্থহীন। তাৰপিছত ওদালগুৰি জিলাৰ বিজেপিৰ অৱস্থা আমিহে জানো। তেওঁলোকে ক'ত জিকিব ক'ত নিজিকিব, তেওঁলোকৰ স্থিতি, তেওঁলোকৰ পাব্লিক ছাপৰ্ট গ্ৰাছৰুট অঞ্চলত কেনেকৈ, সেই বিষয়ে আমি স্পষ্ট জানো। আৰু সেইকাৰণে তেওঁলোকে যদিও ক্লেইম কৰিছে ওদালগুৰিৰ 10টা সমষ্টিৰ 10টাই জিকিব বুলি, সেইটো এটা অলিক সপোন। আৰু সেই সপোন কেতিয়াও বাস্তৱত ৰূপায়ণ নহয়, কাৰণ তেওঁলোকৰ স্থিতি ইমান মজবুত নহয়। আজি 10 বছৰৰ আগত ওদালগুৰি অঞ্চলত বিজেপিৰ একেবাৰে নাইকিয়া আছিল। তাৰপিছত 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত আৰু 2016 চনত অসমত বিজেপি চৰকাৰ হোৱাৰ পিছত কিছু বিজেপিৰ ছাপৰ্টাৰ ওলাইছে, কিন্তু সেইবুলি তেওঁলোকে ইলেকশ্যন জিকাৰ তেনেকুৱা অৱস্থা এতিয়ালৈকে পোৱা নাই। আৰু সেইকাৰণে তেওঁলোকৰ যিখিনি বক্তব্য যোৱাকালি যি বক্তব্য ওদালগুৰি এজন প্ৰাৰ্থী দিছে, সেইটো আচলতে অবাস্তৱ আৰু সেইটো কেতিয়াও সত্যত প্ৰতিফলিত নহ'ব। বিজেপি ওদালগুৰি সমষ্টিত জিকিব নাই মোৰ সন্দেহ, মোৰ এতিয়াও সন্দেহ। এটা মানুহ জিকিব নাই সেইটো মোৰ সন্দেহ বিজেপিৰ, কাৰণ বিভিন্ন সমষ্টিসমূহৰ খবৰ আমিও নোপোৱা নাই, আমি পাই থাকোঁ। বিভিন্ন সমষ্টিৰ ভিতৰুৱা কোন দলৰ স্থিতি কেনেকুৱা সেইটো আমি খবৰ নোপোৱাকৈ থকা নাই। আৰু সেইকাৰণে তেওঁলোকে হয়তো নিজৰ অনুসৰণকাৰীসকলক, নিজৰ ছাপৰ্টাৰ সমৰ্থকসকলক এটা উৎসাহ দিবৰ কাৰণে এটা মিছা বক্তব্য দি তেওঁলোকক উৎসাহ দিয়াৰ এটা অপচেষ্টা চলাইছে। সেইকাৰণে আমি কওঁ যে অন্ততঃ আমাৰ দৃষ্টিভংগীত বা মোৰ দৃষ্টিভংগীত ওদালগুৰি সমষ্টিৰ কোনো এটা সমষ্টিতে, ওদালগুৰি 10টা সমষ্টিৰ কোনো এটা সমষ্টিতে বিজেপি জিকাৰ সম্ভাৱনা নাই।